কাৰ্ডমাজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে দেহৰ নিবনুৱাৰ বাবে ভাল খবৰ। দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে মুকলি ৰেল বিভাগৰ চাকৰি। পৰীক্ষা নিদিয়াকৈ প্ৰাৰ্থী নিৰ্বাচন কৰিব ৰেল বিভাগে। ৩,৩২২টা পদত ৰেল বিভাগে দিব নিযুক্তি। মেধাৰ ভিত্তিত নিযুক্তি হ'ব ৰেল বিভাগত। ফিটাৰ, ৱেল্ডাৰ, পেণ্টাৰ সহ বহু বিভাগত মুকলি পদসমূহ। প্ৰাৰ্থীসকলৰ থাকিব লাগিব ITI উত্তীৰ্ণৰ প্ৰমাণপত্ৰ। বয়সৰ ঊৰ্ধ্বসীমা হৈছে 24 বছৰ। www.sr.indianealways.gov.in ত আবেদন কৰিব পাৰিব। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মাচুল 100 টকা আৰু ST, SC আৰু মহিলা প্ৰাৰ্থীৰ বাবে আবেদন মাচুল নালাগে। 30 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। ইয়াৰ উপৰিও মেডিকেল লেবৰেটৰীৰ টেকনিচিয়ানৰ পদ মুকলি হৈছে। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা লাগিব দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। সংশ্লিষ্ট বিভাগত শিক্ষাগত অৰ্হতা থাকিব লাগিব। কাৰ্বি আংলং জিলাৰ লাংহিনত কাৰ্বি আংলং জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ বিশ্ব পৰিৱেশ দিৱস পালন। যোৱাকালি বিশ্ব পৰিৱেশ দিৱস। উক্ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়িক সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সহযোগত কাৰ্বি আংলং জিলাৰ লাংহিনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলাবৰ আঞ্চলিক শাখাৰ শংকৰ সংঘৰ চৌহদত বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং জিলা গ্ৰাম্য ঔষধ ব্যৱসায়িক সন্থাৰ উপদেষ্টা সুনীল বড়ো, সভাপতি মহেন্দ্ৰ শীল, সম্পাদক অচিনী স্বৰ্গীয়াৰী, চেলাবৰ আঞ্চলিক শাখাৰ উপদেষ্টা টিকেন হাজৰিকা, সম্পাদক ঋতুৰাজ বৰুৱা, লাংহিন নগৰৰ 3 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দেৱেশ্বৰ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সম্পাদক গোপাল চন্দ্ৰ তামুলী, লগতে স্থানীয় সমাজকৰ্মীসকলে উক্ত অনুষ্ঠানখনত উপস্থিত থাকে। লগতে উক্ত অনুষ্ঠানখনৰ লগত সংগতি ৰাখি বহু লোকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ আদিও বিতৰণ কৰা কাৰ্যসূচী গ্ৰহণ কৰে। জানেই গোটেই বিশ্ব আজি উষ্ণতাত ভুগি আছে। এই উষ্ণতাক প্ৰতিৰোধ কৰিবলৈ মনীষীসকলে আজিৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ হাতত লৈছে। গোটেই বিশ্বত আজি বিশ্ব পৰিৱেশ দিৱস পালন হৈ আছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি আমি কাৰ্বি আংলং গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাই কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তে গছপুলি লগাই বিশ্বৰ পৰিৱেশটো এক স্থিতিশীল অৱস্থাত লোৱাৰ মানসেৰে আমি গছপুলি লগাইছোঁ। আৰু গোটেই বিশ্বত আজি কৰোণা মহামাৰী আক্ৰমণ কৰিছে, এইটো আপোনালোক প্ৰত্যেকেই জানে। এই কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ পক্ষই যি কাৰ্যসূচী হাতত লৈছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই যি কাৰ্যসূচী হাতত লৈছে তাৰ লগত সংগতি ৰাখি আমি গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাইও বিভিন্ন ৰাইজক বিভিন্ন সময়ত আমি চেনিটাইজাৰ, মাস্ক ইত্যাদি বিতৰণ কৰিছোঁ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি। আৰু আশা কৰোঁ অনতি দূৰতো আমি গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাই এই বিশ্বৰ যিকোনো পৰিস্থিতিত বা ভাৰতবৰ্ষৰ যিকোনো পৰিস্থিতিত আমি পজিটিভ চিন্তাত আমি অগ্ৰসৰ হ'ম। আৰু এইটোৱে আৰু ইমানেই, আৰু আমি প্ৰত্যেকৰ লগত সহযোগ কৰিম। পজিটিভ চিন্তাত হ'ব, যোগাত্মক চিন্তা হ'ব। আমি যোগাত্মক চিন্তাত কৰিম। আৰু সিদিনাখন আপোনালোকে গম পাইছে লংকাৰ ওচৰতে এটা উদালি গৰিহণা দিছোঁ। তেওঁলোকে তেনেকুৱাকৈ বিভিন্ন ঠাইত চিকিৎসকক যি অত্যাচাৰ কৰিছে সেয়া আমি বৰ ঘৃণনীয়ভাৱে আমি কণ্ডেম কৰিছোঁ। আৰু এয়া যাতে অনতি দূৰত বা ভৱিষ্যতত নহয় তালৈ আমি এই দুষ্কৃতিকাৰীসকলক সকীয়াই দিছোঁ। আৰু বিশেষকৈ এই বিশ্ব পৰিৱেশ দিৱস আজি সেইবাবে আমি বেলেগ কথা ক'বলৈ নাযাওঁ। আমি এইটোৱে ক'ব বিচাৰোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি এইবিলাক বিভিন্নজনে ৰোপণ কৰি বিশ্বৰ পৰিৱেশটো এটা সামঞ্জস্য সৃষ্টি কৰি ৰাখিব লাগে। এইটোৱে আৰু আমাৰ কাৰ্বি আংলঙৰ লাংহিনৰ পৰা চাৰ পাংৰি ইংটিৰ ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ।
আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথ জিলাত শনিবাৰে পুনৰ 118 জন লোক আক্ৰান্ত হ'ল ক'ভিড পজিটিভ। জিলাখনত মুঠ ক'ভিড ৰোগীৰ সংখ্যা 2837 চনলৈ বৃদ্ধি। আনহাতে অসমত 3781 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 4,32,714 জনলৈ পাইছে বৃদ্ধি। আৰু আনটো খবৰ হৈছে বিশ্বনাথ উন্নয়ন খণ্ডত আজি শনিবাৰে বিশ্বনাথ সমষ্টিৰ বিধায়কে অনুষ্ঠিত কৰিলে ক'ভিড-19ৰ ওপৰত পৰ্যালোচনা সভা। আৰু আনটো খবৰ হৈছে বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই বালিচাং মডেল চিকিৎসালয়ৰ লগতে বিভিন্ন স্থানত যোৱাকালি পৰিদৰ্শন কৰে। তদুপৰি বিশ্বনাথৰ বিহালীত তেলেঙনীয়া কণ্টেইনমেণ্ট জ'নতো উপস্থিত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা। উপস্থিত হৈ পৰিস্থিতি বুজ লয় উপায়ুক্তগৰাকীয়ে। আৰু আনটো খবৰ হৈছে যোৱাকালি বিশ্বনাথৰ বিহালী গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত বিহালী মোনাবাৰীৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। আৰু আনহাতে বিশ্বনাথত যোৱাকালি বিহালী মোনাবাৰীৰ জোৰাবাৰীত কণ্টেইনমেণ্ট জ'নত খাদ্য সামগ্ৰী বিতৰণ জিলা প্ৰশাসনৰ। আৰু আজিৰ আনটো খবৰ হৈছে যোৱাকালি 48তম বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া কাৰ্বি গাঁৱৰ ঔৱে কিমি আচং নামৰ স্বেচ্ছাসেৱী সংগঠনে ৰঙাগড় গাঁও পঞ্চায়ত, চেৰেলীয়া গাঁও পঞ্চায়ত, বিহালী মিকিৰ প্ৰাথমিক বিদ্যালয় আৰু চেৰেলীয়া লক্ষীমন মন্দিৰ প্ৰাংগণত বিভিন্ন মূল্যৱান গছ পুলি ৰুই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। আৰু শেষত সাধাৰণ সম্পাদক শ্ৰী নাথুন ইংটিয়ে আঁত ধৰা সভাখনত স্থায়ী সভাপতি শ্ৰী ৰঞ্জিত টিমুঙে সভাপতিত্ব কৰা সভাখনত পৰিৱেশ সুৰক্ষা তথা গছ-গছনিৰ যতন সম্পৰ্কে গঠনমূলক আলোচনা অনুষ্ঠিত হৈ যায় বুলি জানিবলৈ দিয়ে বিহালীৰ বিশিষ্ট সমাজসেৱক ৰামিন টিমুঙে। আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱাকালি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ যুৱ নেতা জয়ন্ত বৰাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান 1,01,000 টকাৰ সাহায্য। আজিৰ আনটো খবৰ হৈছে যোৱাকালি বিশ্বনাথ জিলাত জনসংযোগ বিভাগৰ দ্বাৰা বিহালীত বিভিন্ন স্থানত ক'ভিড নীতি আইনৰ ওপৰত মাইক জৰিয়তে প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰে। আৰু আনটো খবৰ হৈছে গহপুৰত 100খন বিচনাযুক্ত চিকিৎসালয় আৰু 2 মাহৰ ভিতৰত হ'ব ICUৰ ব্যৱস্থা। উক্ত ব্যৱস্থাক লৈ চৰকাৰক ৰাইজৰ সন্তুষ্টি প্ৰকাশ। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱাকালি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কনৈকা কৃষি ফাৰ্মত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। 1 লাখ পুলি ৰোৱাৰ লক্ষ্যৰ বিধায়ক পদ্ম হাজৰিকাৰ। জামুগুৰি জিঞ্জিয়া ভৰলীপাৰত চতিয়া বিধায়কৰ পদ্ম হাজৰিকা একক প্ৰচেষ্টাত প্ৰায় 3,000ৰো অধিক ভূমিত গঢ় লৈ উঠা কনৈকা কৃষি ফাৰ্মত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৱাকালি বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। আৰু এই সন্দৰ্ভত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কি ক'লে শুনো আহক। পবিত্ৰ দিনটোত বিশ্ব পৰিৱেশ দিৱসৰ আমি ভূমি পূজনৰ জৰিয়তে আজি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ইকো টাস্ক ফ'ৰ্চ, ডিকৰাই বাগানৰ ফালৰ পৰাও আমাৰ মুখ্য পৰিচালক ডাঙৰীয়াও আহিছে আৰু জাগৰণকে ধৰি বিভিন্ন সংগঠনৰ বা পঞ্চায়তৰ মানুহখিনিও, পঞ্চায়ত প্ৰতিনিধিসকলো আহিছে যে সকলোৱে মিলি আমি পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে এটা সজাগতা অনা আৰু লগতে আমি এই পবিত্ৰ দিনটোত বৃক্ষৰোপণ কৰি আমি ভূমি পূজনৰ জৰিয়তে প্ৰাৰ্থনা জনাইছোঁ যাতে শস্য শ্যামলা হৈ কোনো আপদ নোহোৱাকৈ, বিপদ আপদ নোহোৱাকৈ খেতিপথাৰো যাতে খেতিয়কসকলে সামৰিব পাৰে। আৰু লগে লগে আমাৰ যিটো প্ৰদূষণমুক্ত অসমৰ সপোন আমাৰ চৰকাৰৰ আছে, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আছে, আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আছিলে, যে এই লক্ষ্যত উপনীত হ'বৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে সকলোৰে সহযোগত, আপোনালোকৰো সহযোগিতাত আমি আচলতে এই কামটো আজি আৰম্ভ কৰিছোঁ। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা। 12 বজালৈকে খোলা থাকিব সকলো দোকান বজাৰ। পূৰ্বৰ 11 বজাৰ পৰিৱৰ্তে 12 বজাত বন্ধ কৰিব লাগিব দোকান বজাৰসমূহ। 12 বজাৰ পৰিৱৰ্তে 1 বজাৰ পৰা সান্ধ্য আইন লাগু হ'ব। আনহাতে আন্তঃজিলা যাতায়াতত পূৰ্বৰ নিয়ম বলবৎ থাকিব।
আৰু আমি পুনৰ আপোনালোকক জনাইছোঁ চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় 15 জুনলৈ বন্ধ থাকিব। আৰু পুনৰ আপোনালোকক জনাইছোঁ আমি ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি 12 বজালৈকে খোলা থাকিব সকলো দোকান আৰু বজাৰসমূহ। পূৰ্বৰ 11 বজাৰ পৰিৱৰ্তে 12 বজাত বন্ধ কৰিব লাগিব দোকান। 12 বজাৰ পৰিৱৰ্তে 1 বজাৰ পৰা সান্ধ্য আইন লাগু হ'ব। আনহাতে আন্তঃজিলা যাতায়াতত পূৰ্বৰ নিয়ম বলবৎ থাকিব। চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় 15 জুনলৈ বন্ধ থাকিব। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা কেতিয়া হ'ব। এই সন্দৰ্ভত যোৱাকালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এখনি সংবাদমেল অনুষ্ঠিত হয়। আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে কি ক'লে শুনো আহক। বৰুৱা ডাঙৰীয়া, আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন ডাইৰেক্টৰ ডিডুং ডাঙৰীয়া, সেৱাৰ সচিব ডাঙৰীয়া আদি প্ৰমুখ্যে ইয়াত উপস্থিত থকা শিক্ষা বিভাগৰ বিভিন্ন বিষয়াসকল, য়ং ইণ্ডিয়া টিমৰ সকলোবিলাক সদস্য, মই আজিৰ দিনটোত প্ৰথমে সকলোকে এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে মই সেৱা আৰু য়ং ইণ্ডিয়াৰ টিমক তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আজিৰ দিনটোত অৰ্থপূৰ্ণভাৱে প্ৰায় 7,000 ছাত্ৰ ছাত্ৰীক সামৰি লৈ এই কুইজ অনুষ্ঠানটো ইয়াত অনুষ্ঠিত অনলাইন যোগে অনুষ্ঠিত কৰাৰ কাৰণে। আৰু বৰ্তমানৰ যি ক'ভিড পৰিস্থিতি আছে, এই ক'ভিড পৰিস্থিতিৰ মাজতো আমি আমাৰ পৰিৱেশৰ প্ৰতি সচেতনতা, আমাৰ মাজত যোগাযোগ, তাক আমি এনেধৰণে অনলাইন যোগে আমি অব্যাহত ৰাখিছোঁ। তাৰ কাৰণে এই যিটো প্ৰচেষ্টা ল'লে, এই প্ৰচেষ্টাৰ কাৰণে সেৱা আৰু য়ং ইণ্ডিয়াৰ সকলো টিম মেম্বাৰক মই ধন্যবাদ জনাইছোঁ আৰু সকলো অংশগ্ৰহণকাৰীক মই ধন্যবাদ জনাইছোঁ। আই থেংক Seva and all the members of the team of Young India and all the participants who have cleared in the first round and who have come to the final round of the quiz. I thank them and I congratulate them on this very important occasion of World Environment Day. মই মাত্ৰ কেইটামান কথা আপোনালোকৰ আগত World Environment Day সম্পৰ্কে মই ক'ব বিচাৰিম যে আমাৰ ক্লাছত 30 জন 40 জন 50 জন আমাৰ বহুত ছাত্ৰ ছাত্ৰী থাকে, স্কুল এখনত বহুত ছাত্ৰ ছাত্ৰী থাকে, কিন্তু আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকৰ নামেৰে সৈতে আমি নাজানো। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী যিবিলাক আমাৰ লগত ক্লোজ, তেতিয়া আমি তেওঁলোকক নামৰ সৈতে জানো। আৰু যেতিয়া আমি নামৰ সৈতে এজন মানুহক জানো, জনাৰ লগে লগে আমাৰ ৰিলেশ্যনশ্বিপটো সেই মানুহজনৰ লগত আমাৰ সম্পৰ্কটো উন্নতি ঘটে। মই আকৌ কৈছোঁ, যেতিয়া এজন মানুহক আমি নামৰ সৈতে তেখেতৰ লগত আমি পৰিচিত হওঁ, তেখেতৰ লগত আমাৰ সম্পৰ্কৰ উন্নতি ঘটে। আজি ইয়াত য়ং ইণ্ডিয়া টিমৰ বিনীতা দাস আছে, মই তেখেতৰ নামটো আজি জানিলোঁ। কেতিয়াবা যদি মই ক'ৰবাত তেখেতক লগ পাই মই পেলাই হাই বিনীতা বুলি কওঁ, তেখেতে এটা গৰ্ব অনুভৱ কৰিব যে এই মানুহজনে মোক নামে সৈতে জানে। কিন্তু তেওঁ তেতিয়া দুখ পাব যে 2-3বাৰ লগ পোৱাৰ পাছতো যে মোক নামটো নাজানে। আমি বহুত মানুহ আমি নামেই নাজানো, কিন্তু 2-3বাৰ লগ পাইছোঁ, হাই হেল্ল' কৰি থাকোঁ। আৰু যেতিয়া সেই মানুহজনে গম পায় যে মোৰ নাম এখেতে নাজানে, তেতিয়া তেখেতে ভাবে যে মোক ইমান গুৰুত্ব নিদিয়ে। ঠিক একেধৰণে আমাৰ যি জয়ন্ত ডাঙৰীয়াই কৈছে যে ইমানবিলাক ফ্লৰা ফৌনা আমাৰ চাৰিওফালে আছে, তাৰে ভিতৰত বহুখিনি খুব কমন, কিন্তু কমন হোৱাৰ পাছতো আমি আমাৰ চাৰিওফালে যিমান চৰাই আছে, চৰাইৰ নামবিলাক আমি নাজানো। আমি গছৰ নামবিলাক আমি নাজানো, আমি ফুলৰ নামবিলাক আমি নাজানো। তো নজনাৰ কাৰণে এই প্ৰকৃতিৰ লগত আমাৰ যিটো সম্পৰ্ক স্থাপিত হ'ব লাগে, এই সম্পৰ্কটো স্থাপন নহয়, এটা নিবিড় সম্পৰ্ক আমাৰ স্থাপন নহয়। আজি আমি অলপ সময় আগত গছপুলি ৰোপণ কৰিছিলোঁ। তো গছপুলি ৰোপণ কৰোঁতে এজোপা গছ আমাৰ শিক্ষা আয়ুক্ত ডাঙৰীয়াই তেখেতে ৰোপণ কৰিছে। গছজোপা বগা ফুল ফুলে ধুনীয়া, গছজোপাৰ নাম কামিনী। তো গছজোপাৰ মই এনেই জানিব বিচাৰিলোঁ, মই এতিয়া ক'লো এই গছজোপাৰ বিশেষত্ব কি আছে, গুৰুত্ব কি আছে। তো মই জানো যে সেই গছজোপাৰ বিশেষত্বটো হ'ল যে সেই গছজোপা গ্ৰীণ ফেন্সিং হিচাপে ব্যৱহাৰ কৰিব পাৰি, এইকাৰণে যে তাৰ পাতটো গৰু ছাগলীয়ে নাখায়। গতিকে গৰু ছাগলীয়ে নোখোৱা গছজোপা আমি চিনাকি হ'লোঁ। বহুত চৰাই চিৰিকটি আছে, যিবিলাক চৰাই চিৰিকটি আমি নাম নাজানো। নাম নজনাৰ কাৰণে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক স্থাপন নহয়।
আমি বহুত শিক্ষিত মানুহ হৈছে, আমি ডিগ্ৰী লাভ কৰিছোঁ, কিবা হৈছোঁ, কিন্তু আমি ঢেকীয়াপতীয়া বাঘ আৰু নাহৰ ফুটুকী বাঘ এই দুইটা বাঘৰ মাজত পাৰ্থক্যটো কি আমি নাজানো। ইংৰাজী যদিও জানো যে এটা লিঅ'পাৰ্ড হয়, এটা বেংগল টাইগাৰ হয়, কিন্তু মই যেতিয়া কওঁ যে লিঅ'পাৰ্ড আৰু জাগুৱাৰৰ মাজত ডিফাৰেঞ্চটো কি আমি বহুতে নাজানো। এতিয়া বান্দৰ আৰু হলৌ বান্দৰ, কমন বান্দৰ আৰু হলৌ বান্দৰৰ মাজত পাৰ্থক্য কি? আমি অসমখন এনেকুৱা এখন ব্লেছড ষ্টেট যে আমাৰ ইয়াত বহুত ৱৰ্ল্ডৰ দুষ্প্ৰাপ্য মানে ইয়াত এনিমেলবিলাক আছে, আমি দেখা পাওঁ, কিন্তু আমি এতিয়া বান্দৰ, মাংকি এণ্ড এপ ইয়াৰ মাজৰ ডিফাৰেঞ্চটো কি আমি নাজানো। তো জানিলে তেওঁলোকৰ লগত আমাৰ সম্পৰ্কবিলাক খুব গভীৰ হ'ব। তো ইয়াৰ কাৰণে মই আজিৰ দিনটোত এটা মেছেজ দিব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলে যে আপোনালোকে আপোনালোকৰ চাৰিওফালে যিবিলাক গছ গছনি, তৰু তৃণ, জীৱ জন্তু আছে এইবিলাকৰ নাম জানিবৰ কাৰণে এটা নিজস্ব প্ৰচেষ্টা চলাব। আৰু নাম জনাৰ কাৰণে আজিকালি যিহেতু অনলাইন, যদি কেতিয়াবা কোনেও আপোনাক নামটো কৈ দিব নোৱাৰে, মোবাইলতে বহুত এপ পোৱা যায়, অনলাইন এপ, যিবিলাক এপৰ যোগেদি প্লেণ্ট আইডেণ্টিফিকেশ্যন এপ আছে, ফটো এটা মাৰিব, মৰাৰ লগে লগে আপুনি গম পাব যে কি, আৰু তাৰ পৰা আপোনাৰ জানাৰ জ্ঞানৰ যাত্ৰাটো আৰম্ভ হ'ব। বহুত চৰাই যিবিলাক আপুনি নামটো নাজানে, সেই চৰাইৰ ফটোখন বাৰ্ড ফাইণ্ডাৰ নিচিনা এপ আছে, সেই এপত গৈ পেলাই বা তেনেকুৱা অনলাইন যোগে আপুনি আইডেণ্টিফিকেশ্যন কৰিব পাৰে যে হোল ৱৰ্ল্ড ইজ ইন ইউনিভাৰ্চিটি এণ্ড ইয়ৰ টিচাৰ্ছ আৰ এট ইয়ৰ ফিংগাৰ টিপছ। আমাৰ হাতৰ টিপাটোত আমাৰ শিক্ষকসকল আছে, আমি তেওঁলোকৰ পৰা জানিব পাৰোঁ, আৰু যেতিয়া নাম জানিম তেতিয়া তেওঁলোকৰ লগত সম্পৰ্ক আমাৰ ভাল হ'ব। মই অনুৰোধ জনাম ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰ চব ল'ৰা ছোৱালীৰ নাম আপোনালোকে জানিব লাগে, স্কুলৰো সকলোৰে জানিবৰ কাৰণে চেষ্টা কৰিব। চাৰিওফালে থকা গছ গছনি মানে তৰু তৃণ জীৱ জন্তু আছে, এইবিলাকৰ নাম জানিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। নাম জনাৰ লগে লগে ৰিলেশ্যনশ্বিপটো উন্নত হৈ যাব, সম্পৰ্কটোৰ উন্নতি হ'ব। সম্পৰ্কটোৰ উন্নতি হৈ গ'লে আপোনাৰ দায়িত্ব আহিব আৰু আমি আমাৰ পৰিৱেশক সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰিম। এই কথাকেইটা কৈ মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ এভৰিৱান। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লংকাত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ভৰ্তি মেজিক। জব্দকৃত মেজিকখনত আছে কৰৈ, সীসা আৰু কাঠৰ টুকুৰা। নীলবাগানৰ ফ্লাই অভাৰৰ পৰা জব্দ কাঠ ভৰ্তি মেজিক। লংকাৰ উদালিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথে নগাঁও দিশে গৈ আছিল মেজিকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS02CC5671। জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 80,000 টকা বুলি জানিব পৰা গৈছে। আনহাতে মেজিক চালকজনকো আটক কৰা বুলি জানিব পৰা গৈছে। আজি ৰাতিপুৱা প্ৰায় 8:30মান বজাত এটা গোপন সূত্ৰৰ তথ্য লাভ কৰিছিলোঁ যে এখন মেজিক জাতীয় গাড়ীত কিছু অবৈধ ফলাকাঠ বোজাই কৰি দবকা নীলবাগান অভিমুখে যাব। সেই সূত্ৰৰ পন্থেদি আমি ৰাষ্ট্ৰীয় ঘাইপথত আমি টহলদাৰী কৰিছিলোঁ, আৰু টহলদাৰী কৰি থকা সময়ত আমি গম পালোঁ যে গাড়ীখন কিছু দূৰ আগবাঢ়ি গৈছে। আমি গাড়ীখনৰ অনুসন্ধানত গৈ নীলবাগানত থকা ফ্লাইঅভাৰৰ ওপৰত আমি গাড়ীখন ৰখাবলৈ আমি সক্ষম হওঁ। গাড়ীখন ৰখাই আমি চালোঁ, হয় তাত কিছুমান কাঠ আছে আৰু কোনো বিভাগীয় নথিপত্ৰ নাই। সেইকাৰণে আমি চালকসহ আমি গাড়ীখন আটক কৰি আমি বৰ্তমান লংকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনিছোঁ। হয়। কাঠখিনিৰ মূল্য কিমান হ'ব ছাৰ? কাঠখিনি কৰৈ, সীসাৰু এনেকুৱা জাতীয় কাঠ, হয়। সেইখিনি যথেষ্ট মূল্যৱান কাঠ, আৰু আমি অনুমান কৰিছোঁ এই কাঠখিনিৰ বজাৰৰ আনুমানিক মূল্য 70-80 হাজাৰ মান টকা হ'ব। ঠিক আছে ছাৰ।